অসমবাসী ৰাইজ এই কাৰোবাৰ ঘৰত যদি হাজিৰা কাম কৰিবলৈ আছে আমাৰ এই মতাটোক মাতি দিব। কি কাম লগাইছে এইবোৰ? ঠিক আছে এওঁক মাতি দিব দেই। বাই বাই। অসমবাসী ৰাইজ যদি কাৰোবাৰ ঘৰত মানে মতা কাম কৰিবলৈ আছে হাজিৰা কাম, তো আমাৰ এই মতাটোক মাতি দিব দেই। চাই লওক ভালকৈ পিনে চাওঁ চেহেৰাটো। অঁ সেইটো কি বস্তু আজি মানুহজনী ধুনীয়া লাগিছে। হে কি লগালা এইবোৰ? বেয়া মেকআপ কৰিছে। এইবোৰ মেকআপ নাই কৰা যে। অঁ কৰিবাহে নেকি? ঠিক আছে দিয়া। কেইছেকেণ্ডমানৰ পাছত মই বিচনাখনত পৰি দিলোঁ, মানে ভিডিঅ' চাই ভাগৰ লাগিলে। তো গাইছ এইখিনিতে কথা এষাৰ ক'ব বিচাৰোঁ, এনেকৈ যদি মোবাইলটো পিটিকি থকা মানুহজনে কি ক'ব বিচাৰে আপোনালোকে কমেণ্ট এটা কৰিব, কমেণ্ট এটা কৰিব। এবাৰ হাঁহি দিয়া। আকৌ এটা উঠাই দিলে। বেয়া ফূৰ্তি গাইছ। ফূৰ্তি মানে আমাৰ ৰাইজৰ পূৰা ফূৰ্তি। বেয়া ফূৰ্তি। দিয়া থোৱা দিয়া। কেইটা হ'ল মাছ? দুটা পাৰাইছক কেইটা গোটাই দিলে মাছ। এইটো এৰাব লাগিব। এই গ'ল। ক'ত পৰিলে? বাহিৰত পৰি গ'ল নেকি বাৰু? গাইছ